মই জনাই দিছোঁ যে আমাৰ BTC অঞ্চলত একো গণ্ডগোল কৰিব নালাগে। আপুনি আহিলেও মুছলিম সম্প্ৰদায়ক বেয়াকৈ গালি দিব নালাগে। আমি বিৰাট শান্তিকৈ আছে, মুছলিম হওক, বড়ো হওক, ৰাজবংশী হওক, গোৰ্খা হওক, আমি চবেই মিলি পেলাই আছে না। আমাক নালাগে অশান্তি, আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন। আমি কৈছোঁ যে আপুনি আহিব, আমাৰ অঞ্চলত আহিব, মিটিং কৰিব, কোনো জাতিকে যাতে গালি নিদিয়ে, ইয়াৰ কাৰণে মই CM ছাৰক মই জনাই দিছোঁ। এই হিচাপত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও BTC অঞ্চলত আহি পেলাই মিটিং কৰিলেও গালি দিয়া নাই, হয়তো না? গালি দিয়া নাইতো না? দিছে? গালি দিয়া নাই। আৰু সেইদিনা বৰষুণৰ কাৰণে, বতৰ বেয়াৰ কাৰণে কোকৰাঝাৰত গৈ পোৱা নাই ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। নৰেন্দ্ৰ মোদী ডাঙৰীয়াওতো গালি দিয়া নাই মুছলিমক, না দিছে? দিয়া নাইতো, মনত নাই? কোকৰাঝাৰত যোৱাৰ কথা আছিল, কিন্তু বতৰ বেয়া হোৱাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, প্ৰাইম মিনিষ্টাৰে কোকৰাঝাৰত গৈ পোৱা নাই। তথাপিও গুৱাহাটীৰ পৰা আমাক ভিডিঅ'ত আমাক ভাষণ দি পেলাই BTCৰ কাৰণে কি কৰিব লাগে নালাগে আমাক জনাই দিছে, আমি কি কৰিব। সেই সময়তো নৰেন্দ্ৰ মোদীয়েও গালি দিয়া নাই। আমি কিমান ভাল BTCৰ ভিতৰত, না গালি দিছে? গালি দিয়া নাইতো, মইতো শুনা নাই। ৰায়াখিতো জানে, কাকো গালি দিয়া নাই। তো আমি কিমান নাৰামত আছে না, কিমান নাৰামত আছে। আমাক লাগে শান্তি বাস।